এতিয়া এইটো চাইডত আহিলে আৰু গাইছ, এতিয়া কমলা খাওঁ। কমলা তুমি দোকানৰ ওচৰত চাব পাৰে আৰু এইফালে এইটো চিম বুলি ভাবিছোঁ। মেইন মানে আমাৰ এতিয়া মিনি পিকনিকখনেই তাতে হ'ব এতিয়া। গতিকে এইটো হ'ল এই কালদীয়া নদীটো, কালদীয়া নদী। আৰু ইয়াত আমাৰ গতিকে গাইছ চ' আহি এইখিনি পালোঁ ভাই। এতিয়া যাওঁ আৰু লাহে ধীৰে। তো আমাৰ ভাই ভনীসকল ব'লক আজি ভিডিঅ'টো অলপ লুচি ফুৰি আৰম্ভ কৰোঁ। তো গাইছ আজিৰ এই ভিডিঅ'টো অলপমান মানে বেলেগতকৈ বেলেগ। ডিম্পুদাৰ ডাইলগ মাৰিব নাযাওঁ, মানে অলপ বেলেগতকৈ বেলেগ টাইপৰ হ'ব। মানে কি এনেতো গাইছ মানুহে এটা পিকনিক খাব যোৱাৰ মানে ভিডিঅ' দি আছে, কিন্তু মই আজি এই ভিডিঅ'টোত মিনি পিকনিকৰ ভিডিঅ' দিম। মানে মিনি পিকনিক এতিয়া এইটো কি বস্তু কি হয় চাই থাকক, ভিডিঅ'টো চালে গম পাব। তো ব'লক ভিডিঅ'টো অলপ লুচি ফুৰি আৰম্ভ কৰোঁ ব'লক। আৰু তো ব'লক গাইছ ভিডিঅ'টো মানে ভালকৈ আৰম্ভ কৰোঁ। আৰু এইফালে চাওক, এইটো তোমাৰ নাম কি? চবফালে গাইছ এতিয়া অসমত তোমাৰ নাম কি, তোমাৰ নাম কি? আৰু এইফালে আমাৰ এই ৰিয়ান পৰাগ দা হাৰে ঘৰ মে ষ্টাৰ। এতিয়াতো আৰু চবফালে এতিয়া ৰিয়ান দাই হৈছে হাৰে ঘৰ মে ষ্টাৰ। তো ব'লক। আৰু গাইছ চাওক গাইছ, গুগল মেপত চাই আহিছিলোঁ, মানে আমি এটা ৰাস্তা চিনি পাইছিলোঁ, বাট সেইটোৰে নাহিলোঁ। এতিয়া গুগল মেপৰ এইটো ৰাস্তাৰে লৈ আহিলে। আৰু ফাইনেলি মানে ঠাইখিনি পাই গ'লোঁ। মানে থাম্বনেইলখন চাইতো গমেই পাইছে কি হ'ব, মানে ক'ত আহিছোঁ গমেই পাইছে যে ব'লক। তো গাইছ ফাইনেলি আহি পালোঁ। এইটো মানে মিনি পিকনিক বুলি যে কৈছিলোঁ, এই ইয়াতে হ'ব মিনি পিকনিক। তো চাওক। তো গাইছ ফাৰ্ষ্ট এই জেগাখিনি মানে অলপমান চাওঁ। মানে আজি গাইছ পিকনিক খাব নহয়, এনে মানে ঘৰতে গাইছ বনাই চনাই আনিছোঁ, আনি ইয়াত খাম। মানে ভাতটো ইয়াতে খাম, অলপমান জেগাও ঘূৰোঁ, ইয়াতে কিবা কিবি আছে এনেকৈ এইবোৰ চাওঁ, আপোনালোকক পূৰা দেখুৱাম। তো চাওক। আৰু গাইছ থাম্বনেইলখন চাইতো এনে গমেই পাইছে, এতিয়া মুখি লাভ নাই এইবোৰ তথাপিও। চ' ব'লক চাওক, দেখুৱাই আছোঁ ব'লক। গাইছ এতিয়া এইটো চাইডত আহিলে আৰু গাইছ, এতিয়া কমলা খাওঁ। কমলাটো মেইন গাইছ এতিয়া বৰ্তমান টাইমত। তো কমলাটো খাওঁ, খাই কিনে আপোনালোকক দেখুৱাওঁ অলপ চাওক। আৰু নতুন বছৰৰ এইটো গাইছ ছেকেণ্ড ভিডিঅ'। তো চাওক। আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটোতো ছাবস্ক্ৰাইব কৰিবই। তো ব'লক গাইছ, এইফালে ফাষ্ট ফুডৰ দোকানৰ ওচৰত চাব পাৰে। আৰু এইফালে এইটো চুইমিং পুলটো। এতিয়াতো গাইছ গা ধুব নোৱাৰি, ক'তনো গা ধুব, ঠাণ্ডাৰ দিন পানীটো এনেই ঠাণ্ডা। আৰু বাকী এইফালে কি আছে চাই ৰ'ব অলপমান এনেকৈ। তো গাইছ গা ধুওঁ বুলি যদি গাইছ আহে আপোনালোকে এই মোটামুটি গৰমৰ দিনত আহিব, জুলাই মানত আহিব। তেতিয়া গা চা ধুয়ো শান্তি পাব। এতিয়াতো গাইছ গা ধোৱাটো বোলে বন্ধ কৰি দিছে, এতিয়া গা চা তেতিয়া ধুব নিদিয়ে এনে। তো এনেই মানুহে ফটো চটো উঠি গুচি যায় আৰু সেয়ে। এইফালে গাইছ সৰু চলিবোৰে এনেকৈ খেলি আছে, আমিতো এতিয়া খেলিব নোৱাৰোঁ। এই ঝুলনাত এখনতে উঠিব লাগিব। কেতিয়াবা গাইছ উঠিব মন যায় বাৰু, তথাপিও এতিয়া নোৱাৰোঁ আৰু দে আৰু। এতিয়া আমাৰ এই মিনি পিকনিকখন গাইছ এই তাত কৰোঁ গাইছ, এই তাত খাৱাখিনি মানে কৰি লওঁ ফাৰ্ষ্ট, তাৰপিছত ঘূৰিম বুলি ভাবিছোঁ। মেইন মানে আমাৰ এতিয়া মিনি পিকনিকখনেই তাতে হ'ব এতিয়া। গতিকে মিনি পিকনিক ব'লক। তো গাইছ আজি ইয়াত আমাৰ এতিয়া মিনি পিকনিক হ'ব ইয়াত, এই কালদীয়া বনানী ইয়াত। এতিয়া গাইছ আমাৰ মিনি পিকনিক চলিব, মিনি পিকনিক। গাইছ এইটো হ'ল এই কালদীয়া নদীটো, কালদীয়া নদী। আৰু ইয়াত আমাৰ গতিকে গাইছ ইয়াত মানে মিনি পিকনিকটো ইয়াত হ'ব, চাওক। তো গাইছ ভাত চাত গাইছ খালোঁ, খাই একদম পেট চাত পূৰা ভৰি গ'ল। ভাত চাত খাওঁ, এতিয়া যাওঁ, যাই অলপমান ফুৰোঁ আৰু চাওঁ। গাইছ বহুত কিবা কিবি ঘূৰিলোঁ, মানে ভিডিঅ' কৰিব মাজতে পাহৰি যাওঁ। মানে ভিউটো গাইছ ইমান ধুনীয়া গাইছ চাওক। চ' আহি এইখিনি পালোঁ ভাই। এতিয়া যাওঁ আৰু লাহে ধীৰে আৰু কি দেখুৱাম আৰু এতিয়া নৰ্মেল ভিডিঅ' আৰু গাইছ। চ' চাওক। তো গাইছ ফাইনেলি বহুত ঘূৰিলোঁ, কিবা কিবি সেই কৰিলোঁ। চ' ভিডিঅ'টো গাইছ ইয়াতে আৰু শেষ কৰোঁ, মানে যাওঁ আৰু লাহে ধীৰে। তো চাওক গোটেইখিনি। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আৰু এনে নৰ্মেল ভিডিঅ' গাইছ, বেছি এতিয়াতো নাযাওঁৱে। তো তথাপিও এটা নৰ্মেল টাইপৰ ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আৰু